সন্তানক সদায় নাই আপুনি কেতিয়াও সন্তানৰ সন্মুখত নকব যদিও পৰামৰ্শ দিয়াৰ যোগ্যতা নাই এই কথাষাৰ এইবাবেই কৈছো আপুনি যেতিয়া নাই 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 কৰি থাকিব যে আজি আমাৰ এটু নাই হেতু নাই টকা নাই অমুক নাই তমুক নাই এই নাই নাইবোৰ কৈ থকাৰ লগে লগে আপোনাৰ চাৰিওপাশে এটা ঋণাত্মক প্ৰভাৱৰ সৃষ্টি হয় এই যে কয় মনটো অকনমান আমাৰ পজিটিভ হৈ থাকিব লাগে ধনাত্মক হৈ থাকিব লাগে বুলি কয় যে আমি যি পাইছো তাতে অকনমান সন্তুষ্ট থাকি ঈশ্বৰক অকনমান আমি ভাবিব লাগে যে তুমি মোক যি দিছা প্ৰভু মই সেইখিনি তেনেকৈ ঘৰখন চলাম মাতৃগৰাকীয়ে ভাবিব লাগিব পিতৃগৰাকীয়েও তেনেকৈ ভাবিব লাগিব তুমি যেনেকৈ দিছা তুমি যেতিয়া সন্তানক আমাৰ কোলালৈ দিছা তেওঁক মানুহ কৰাৰ দায়িত্বটো তোমাৰ আমি থাকিম লগত গতিকে আপোনাৰ মতামতৰ সৈতে মই সম্পূৰ্ণ বিপৰীত কাৰণ নথকা বস্তুটো আছে বুলি কৈ মিছা প্ৰলোভন দিয়াটো জানো ভাল সন্তানে কৰা প্ৰতিটো দাবী যদি মাক দেউতাকে সৰুৰে পৰা শুনিবলৈ লয় সন্তানে টকা পইচা বা অন্যান্য বস্তু খুজিলেই যদি মাক দেউতাকে লগালগ দিয়ে সেই সন্তানৰ লোভ বাঢ়ি যায় আৰু এনেকৈ সন্তানে এটাৰ পিছত এটাকৈ দাবী কৰি গৈ গৈ এদিন এইটো পৰ্যায় পাইগৈ যে মাক দেউতাকৰ সামৰ্থ্যতকৈ বহুত বেছি খুজিবলৈ লয় আৰু যদি সেইটো সময়ত মাক দেউতাকে চাহিদা পূৰণ কৰিব নোৱাৰে তেন্তে আজিৰ যুগৰ কিছু সন্তান এনেকুৱাও আছে যে হয় মাক দেউতাকৰ ক্ষতি কৰে নাইবা নিজে কিবা এটা ভুল সিদ্ধান্ত বাছি লয় সেয়েহে সৰুৰে পৰা সন্তানক অভাৱ বস্তুটো অলপ শিকাব লাগে তেওঁলোকে যিটো খুজে লগালগ দিব নালাগে আৰু এটা কথা সন্তানে বিচৰা মতে দিব নোৱাৰিলে বুলি যে মাক দেউতাকে কম মৰম কৰে সেইটো সম্পূৰ্ণ ভুল প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানক মৰম কৰে আৰু তেওঁলোকৰ ভৱিষ্যত মংগল হোৱাটো বিচাৰে সেয়েহে সময় বুজি সন্তানক নাই শব্দটো কোৱা অতি জৰুৰী জ্ঞান দিবলৈ অহা নাই মনৰ কথাখিনি কলো আমিও বহুত অভাৱত ডাঙৰ হোৱা ছোৱালী নাই শব্দটোৰ লগত সৰুৰ পৰা চিনাকি আপোনাক বহুত বেছি শ্ৰদ্ধা কৰো কিন্তু এইখিনি কথা মানে মানি ল'ব পৰা নাই